বাহতপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁওখনত বহুতবোৰ মানুহে বাস কৰিছিল। সেই গাঁওখনতে এখন জংঘল আছিল। সেই জংঘলখনত এজনী চুৰেল থাকিছিল। সেই জংঘলখনত চুৰেল থকা কথাটো সকলোৱে জানিছিল আৰু সেইবাবে সেই জংঘলখনলৈ যাবৰ বাবে গাঁৱৰ মানুহবোৰে বহুত ভয় কৰিছিল। কিন্তু গাঁৱৰ মানুহবোৰে বজাৰলৈ যাবলগীয়া হ'লে জংঘলৰ ৰাস্তাটোৰে যাবলগীয়া হৈছিল। কিন্তু গাঁৱৰ মানুহবোৰে ভয়ে ভয়ে সেই ৰাস্তাটোৰে গৈছিল, কাৰণ সেই চুৰেলজনীয়ে সেই ৰাস্তাটোৰে যোৱা মানুহবোৰক বান্ধি নিজৰ গুহালৈ লৈ গৈ সেই মানুহবোৰৰ চকু উলিয়াই নিজৰ লগত ৰাখিছিল। এনেকৈ এদিনাখন নিৰ্মলা নামৰ এগৰাকী মহিলাই নিজৰ ঘৰত কাম কৰি আছিল। তেতিয়াই নিৰ্মলাৰ ফোনত এটা ফোন আহিল। বাইদেউ, মাৰ গাটো বৰ বেয়া হৈছে। মই ঘৰত অকলে আছো, ঘৰত কোনো নাই। মাক হস্পিটেললৈ নিব লাগে। ইমান ৰাতিখন, কিন্তু তইতো জানই জুহি, গাঁৱৰ বাহিৰলৈ যাবলগীয়া হ'লে সেই জংঘলৰ ৰাস্তাটোৰে যাব লাগে আৰু তাত এজনী চুৰেল থাকে যিয়ে মানুহৰ চকু উলিয়াই ৰাখে। মই এতিয়া যাব নোৱাৰিম, তই নিজে কিবা এটা ব্যৱস্থা কৰ। কিন্তু মাক হস্পিটেললৈ নিয়াটো বৰ দৰকাৰী বাইদেউ, নহ'লে আমাৰ মা আৰু চাগে নাথাকিব। নিজৰ মাকৰ অৱস্থাৰ কথা শুনি নিৰ্মলাই নিজকে ৰখাব নোৱাৰিলে। সেইবাবে নিৰ্মলাই নিজৰ স্বামী ৰাজীৱক ক'লে, আৰে শুনকচোন, মাৰ অৱস্থা বহুত বেয়া হয়। আমি এতিয়াই মাৰ ঘৰলৈ যাব লাগিব। আৰু আপুনিতো জানেই, মা যিখিনি ঠাইত থাকে সেইখিনি ঠাইত মাহঁতে অকলশৰীয়া, তাত আৰু বেলেগ মানুহ নাথাকে। তেতিয়াই নিৰ্মলাৰ ডাঙৰ ল'ৰা আহিলে। মা, তুমি পাগল হৈছা নেকি? এতিয়া বহুত ৰাতি হৈছে আৰু তুমিতো জানাই গাঁৱৰ বাহিৰলৈ যাবলগীয়া হ'লে আমি সেই জংঘলৰ ৰাস্তাটোৰে যাব লাগে। যদি মই নাযাওঁ, তোৰ আইতাৰে আৰু নাথাকিব। তাৰপিছত নিৰ্মলাৰ সৈতে ৰাজীৱো নিৰ্মলাৰ ঘৰলৈ বুলি ওলাল আৰু সিহঁতে জংঘলৰ ৰাস্তা গৈ পোৱাৰ লগে লগে সিহঁতৰ সন্মুখত চুৰেলজনী আহি গ'ল। আৰু চুৰেলজনীক দেখি সিহঁত দুয়োৰে বৰ ভয় লাগিল। চুৰেল, আমাক যাবলৈ দিয়া, আমি যোৱাটো বহুত দৰকাৰী হয়। আরে যাবা যাবা, কোনেই বাধা দিছে, কিন্তু প্ৰথমতে তোমালোকৰ চকুকেইটা দি যোৱা, সেয়া উলিয়াও মোৰ বাবে বহুত দৰকাৰী হয়। কিন্তু তুমি এনেকুৱা কিয় কৰিছা? আমাক যাবলৈ দিয়া। মই এইবোৰ এইকাৰণেই কৰি আছো যাতে মই চুৰেল দেশৰ ৰাণী হ'ব পাৰো। তহঁত মানুহবোৰ বহুত চতুৰ হয়। যিদিনাৰ পৰাই গম পাইছ মই ইয়াত থকা বুলি, তহঁতে অহা যোৱাই বন্ধ কৰি দিলি। সেইবাবে মই এয়া চাল ৰচিছিলো, জুহি হৈ ফোন কৰি তহঁতক ইয়ালৈ মাতি অনা। কি এইবোৰ তোমাৰ ৰচা খেল আছিল? আমাক যাবলৈ দিয়া, আমাক এৰি দিয়া। আৰু তহঁত সাধাৰণ মানুহবোৰে মোক একোডাল কৰিব নোৱাৰা। মোক মাত্ৰ তহঁতৰ চকু লাগে আৰু মই এয়া ল'বলৈ সকলো কামেই কৰিব পাৰো। চুৰেলজনীয়ে নিৰ্মলা আৰু ৰাজীৱক নিজৰ গুহালৈ লৈ গ'ল। দুয়োটাৰ চকু দুটা উলিয়াই নিজৰ চকুৰে বনোৱা মালাত গুঠি থলে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে নিৰ্মলা আৰু ৰাজীৱক ঘৰলৈ আহিব দিলে। নিৰ্মলা আৰু ৰাজীৱে গাঁৱলৈ গৈ সকলোকে সেই ঘটনাবোৰ বিৱৰি ক'লে। আৰে গাঁৱৰবাসী, এতিয়া সেই চুৰেলজনীৰ বহুত শক্তিশালী হৈ পৰিছে আৰু বহুত বুদ্ধিমানো হৈ পৰিছে। এতিয়া সেই চুৰেলজনীয়ে নিজে ছাল ৰচি তোমালোকক জংঘলৰ ৰাস্তাৰে মাতি নিব। আৰে গাঁওবাসী, আমি এতিয়া তোমালোকক কি কওঁ? যোৱাকালি ৰাতি মোৰ ভণ্টি জুহিৰ ফোন আহিছিল। তাই কৈ আছিল মোৰ মাৰ হেনো বহুত গা বেয়া। সেইবাবে আমি নিবিচাৰাৰ স্বত্তেও আমি জংঘলৰ ৰাস্তাৰে যাবলগীয়া হ'ল। আৰু সেই চুৰেলজনীয়ে আমাক ক'লে যে সেইবোৰ তাই ফোন কৰিহে কৈছিল। আৰু আমাক গুহালৈ নি পেলাই চুৰেলজনীয়ে আমাৰ চকুকেইটা উলিয়াই ল'লে। গাঁওবাসী, যদি তোমালোকে নিজৰ চকুকেইটা বচাব বিচাৰা, তেনেহ'লে ৰাতি যিয়েই নহওক কিয় ঘৰৰ পৰা বাহিৰলৈ নোলাবা। সিদিনাৰ পৰা গাঁওবাসীয়ে তেনেকুৱাই কৰিলে। সেইবাবে চুৰেলজনীৰ বহুত খং উঠিল। আৰে এই গাঁৱৰ মানুহবোৰতো বহুতেই চতুৰ হয়। মোৰ জালতো এতিয়া কোনেও নফচে, ৰাতিও কোনোৱে ঘৰৰ পৰা বাহিৰলৈ নোলায়। এনেকৈ হ'লে মই চুৰেলৰ ৰাণী কেতিয়াও হ'ব নোৱাৰিম। মোৰ এই চকুৰে কথা মালাডাল পুৰা হ'লেহে চুৰেলৰ দেৱীয়ে সন্তুষ্ট হৈ মোক ৰাণী বনাব আৰু মই চুৰেলৰ ৰাণী হ'মেই। এতিয়া মই এটা কাম কৰিব লাগিব। এতিয়া চাগে মই ৰাতিয়েই গাঁৱলৈ গৈ পেলাই মানুহবোৰৰ চকু উলিয়াব লাগিব। তাৰ পিছত চুৰেলজনীয়ে তেনেকুৱাই কৰিলে। তাই ৰাতিয়েই গাঁওখনলৈ গ'ল আৰু এজনী ছোৱালীৰ ৰূপ ধৰি দৰ্জাত টুকুৰিয়ালে। যোনে দৰ্জা খুলিলে তাই চকুকেইটা উলিয়াই ল'লে আৰু তাৰ পিছত চুৰেলজনীয়ে নিজৰ আচল ৰূপ সেই মানুহজনক দেখুৱাই সেই মানুহজনক মাৰি পেলায়।
হে 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 তই মৰাৰ বহুত দৰকাৰ আছিল নহ'লে তই সকলোবোৰ কথা গাঁৱৰ মানুহক কৈ দিলিহেঁতেন যে মই এতিয়া ৰাতি আহি পেলাই তহঁতৰ চকু উলিয়াব ধৰিছো সেইবাবেই মই তোক মাৰি পেলালো হা 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 তাৰ পিছত চোৰেলজনীয়ে সেই চকু দুটা লৈ নিজৰ গুহালৈ গুচি গ'ল আৰু সেই চকুৰে গুঠা মালাডালত সেই চকু দুটাও গঠি থলে চাওঁতে চাওঁতে চোৰেলজনীৰ মালাডাল পুৰ হ'বই ধৰিলে তাৰ পিছত চোৰেলজনীয়ে আকৌ গাঁৱলৈ গ'ল কিন্তু তাই এটাও চিকাৰ নাপালে তাৰ পিছত চোৰেলজনীৰ চকু এজন পূজাৰী বাবাৰ ওচৰত পৰিল যিজন পূজাৰীয়ে মন্দিৰৰ বাহিৰত শুই আছিল আৰে বাহ এই পূজাৰীৰ চকু দুটা উলিয়ালে মোৰ মালা পুৰ হৈ যাব আৰু মই তাৰ পিছত চোৰেলৰ ৰাণী হৈ যাম তাৰ পিছত চোৰেলজনীয়ে নিজৰ ৰূপ সলনি কৰিলে বাবাই যেতিয়া সাৰ পালে তেতিয়াই বাবাই সেই মহিলাগৰাকীক দেখা পালে কিন্তু পূজাৰী বাবাজনে বুজি পালে যে সেয়া সেই চোৰেলজনীয়ে হয় পূজাৰী বাবাই মনতে ভাবিলে চোৰেলে ভাবিছে মই এজন সাধাৰণ মন্দিৰৰ পূজাৰী চোৰেল এইটো গমেই নাপায় এয়া যে আমাৰ গাঁৱৰ মানুহবোৰৰ ছাল হয় যি ছালতে এই চোৰেলজনী ফচি গ'ল আমি এই জালখন এইকাৰণেই ফচাইছোঁ যাতে এই চোৰেলজনীক সদায়ৰ বাবে আমি শেষ কৰিব পাৰোঁ ঐ চোৰেল আজি তই কাৰো চকু উলিয়াব নোৱাৰিবি আজি মইহে মোৰ দিব্য শক্তিৰে তোক এই বটলত বন্দী কৰি ল'ম বেটি তুমি এই ৰাতিখন ইমান বাহিৰত কি কৰি আছা যদি সেই চোৰেলজনী আহে তোমাৰ চকু দুটা উলিয়াই লৈ যাব মই এফালে কিবা এটা কামত গৈ আছিলোঁ তেতিয়াই বহুত ৰাতি হৈ গ'ল বাবা মোক সহায় কৰক আপুনি মোৰ ওচৰলৈ আহি মোক অলপ সহায় কৰক আৰু তাৰ পিছত পূজাৰী বাবাই যেতিয়াই চোৰেলজনীৰ ওচৰলৈ আহিলে চোৰেলজনীয়ে নিজৰ আচল ৰূপ ধাৰণ কৰিলে যেতিয়াই চোৰেলজনীয়ে পূজাৰী বাবাৰ চকু দুটা উলিয়াব খুজিলে পূজাৰী বাবাই এডাল ভগৱানৰ মালা চোৰেলজনীৰ গলত পিন্ধাই দিলে লগে লগে চোৰেলজনী জ্বলি শেষ হৈ গ'ল আৰু তাৰ পিছত বাবাই সেই ছাইখিনি নিজৰ বটলত বন্দী কৰি ল'লে এনেকৈয়ে গাঁৱৰ মানুহবোৰে চকু উলিওৱা চোৰেলৰ পৰা মুক্তি পালে কাহিনী সমাপ্ত